হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ মাজলৈ এটা লোকেল চিকেনৰ টেষ্টি ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব। এই ৰেচিপিটোৰ বাবে আমি 800 গ্ৰামৰ লোকেল মুৰ্গী এটা ভালদৰে কাটি বাছি ধুই লৈছোঁ। এই ৰেচিপিটোৰ বাবে আমি লৈছোঁ দালচেনি, ইলাচি আৰু লং, শুকান জলকীয়া, কেঁচা জলকীয়া, কেইটামান জালুক লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ আৰু কেইখিলামান মান ধনিয়া লৈছোঁ, আলু লৈছোঁ, আলু 2টা লৈছোঁ আৰু পিঁয়াজ 3টা লৈছোঁ আৰু এয়া তেজপাত লৈছোঁ। আমি এতিয়া আলুখিনি প্ৰথমতে অকণমান নিমখ দি ভালদৰে ভাজি লৈছোঁ। এতিয়া আলুখিনি ভজা হৈ গৈছে। এয়া আমি প্ৰথমতে দেখুওৱা গোটা মছলাখিনিৰ ভালদৰে পেষ্ট বনাই লৈছিলোঁ। আৰু এই মছলাখিনি ইয়াতে ভালদৰে ঢালি দি ইয়াৰ কেঁচা গন্ধ যোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া মছলাখিনিৰ কেঁচা গন্ধ যোৱাৰ পিছত আমি এতিয়া মাংসখিনি ইয়াতে দি দিছোঁ। এতিয়া আমি নিমখ দি দিছোঁ। এয়া আমি হালধি দি দিছোঁ। এয়া ধনিয়াৰ গুড়ি দি দিছোঁ। এতিয়া মাংসখিনি ভালদৰে মিক্স কৰিব লাগিব। জিৰাৰ গুড়া দিছোঁ পৰিমাণগতভাৱে। এতিয়া মাংসখিনি অলপ সময় ভজাৰ পিছত তাত ভাজি থোৱা আলু আৰু মান ধনিয়া কেইখিলামান কাটি দিছোঁ। মাংসখিনি ভালদৰে সিজাই লোৱাৰ পিছত ইয়াত আমি এতিয়া পানী দি দিছোঁ। আপুনি পানী যিমান খায় সেই অনুযায়ী দিব পাৰে। গাইজ, মাংসখিনি প্ৰায় হোৱাৰ লেখীয়া হৈছে, গতিকে আমি ইয়াত গৰম মছলা অকণমান দি অকণমান উতল আহিব দি নমাই থ'ম।
এয়া লোকেল মাংসৰ জালুকীয়া জোলৰ আঞ্জাখন ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইখন ট্ৰাই কৰি চাব পাৰে। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।